কন্যকা বহুমুখী কৃষি পাম ইয়াত সংস্কৃতিৰো লগত জড়িত হৈ আছে। কৃষি সৈনিকসকল আমাৰ চব ফালে পাৰ্গত। সেইটো আচলতে গোটেই ক্ৰেডিটটো আমাৰ কন্যকাৰ অধ্যক্ষ শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়ালৈ যায়। তেওঁ অকল কৃষি বা স্বাৱলম্বী বা আত্মনিৰ্ভৰশীলতা গুৰুত্ব নিদিয়ে। তেওঁ গুৰুত্ব দিয়ে সাংস্কৃতিক জগতখনতো গুৰুত্ব দিয়ে আৰু আমাৰ এই গুৰুকেইজনাৰ কলা সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থতে তেওঁ কাম কৰে। এই কন্যকাৰ নামঘৰ ভাগত ভাওনা বহুত আগতেই হ'ব লাগিছিল, কিন্তু কোভিডৰ কাৰণে ভাওনা ভাগ হোৱা নাছিল আৰু সেই সপোন আজি পূৰণ হ'ল আৰু সকলোৰে সহযোগিতাত আমি ভাওনা ভাগ কৰিব পাৰিলোঁ। কৃষ্ণ গোটেই ওচৰৰ গাঁৱৰ একেবাৰে হিলদল ভাঙি আহিছে, যি কৰিবলৈ গৈছে তাকে সহায় কৰিছে। গায়ন বায়নৰ পৰা আৰম্ভ কৰি গান ধৰাৰ পৰা গোটেইখিনি আমি বিশেষকৈ মৰণা কৰি 5 গাঁৱৰ ৰাইজক বহুত মানে শ্ৰদ্ধাৰ ভক্তি